লখিমপুৰ নগৰপালিকাৰ নীতি নিৰ্দেশনাক লৈ চৰ অঞ্চলৰ ই ৰিক্সা চালক আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ। উল্লেখ্য যে চৰ অঞ্চলৰ দুখীয়া পৰিয়ালৰ মানুহে পৰিয়ালক জীৱন নিৰ্বাহ কৰিবৰ বাবে অতি কষ্টকৰ মাধ্যমেৰে এখন ই ৰিক্সা ক্ৰয় কৰিছে। উল্লেখ্য যে এটা দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে যে চৰাঞ্চলৰ ই ৰিক্সা টাউন ৰোডত সোমাবলৈ নিদিয়াৰ ফলত আজি ই ৰিক্সা চালকসমূহৰ লগতে ৰাইজে এনেদৰে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। আমি দুখ প্ৰকাশ কৰিছোঁ এজন মানুহে বা মানুহ থাকিবলৈ জীয়াই থাকিবলৈ তাৰ কিছুমান বস্তুৰ প্ৰয়োজন আছে। আমি দেখিছোঁ আমাৰ বিলাহীৰ পৰা আন্দাজ যিবিলাক চৰ অঞ্চলৰ মানুহ আছে এইটো আমাৰ নামী কেন্দ্ৰ হ'ল বিলাহীপাৰা টাউন। এই টাউনত আমি চৰ অঞ্চলৰ মানুহে বসবাস কৰোঁ। কোনোবাই টটো কিনিছে, কোনোবাই মানে ৰিক্সা কিনিছে, কোনোবাই টটো কিনিছে, কিন্তু সিহঁতে পেটৰ যন্ত্ৰণাত নিজৰ ফেমিলি বাল বাচ্চাৰ কাৰণে কিনিছে আৰু সেই টটো আজি সিহঁতে পইচা দিয়ে কিনি গৌৰীপুৰৰ পৰা সিহঁতক ইঞ্চুৰেঞ্চ লাইচেঞ্চ দিছে, কোম্পানী টেক্স লৈছে। টেক্স লোৱাৰ পিছত আজি বিলাহীপাৰা টাউন পৌৰসভাই মানা কৰি আছে নোৱাৰিব। মই পোনপ্ৰথমে ধিক্কাৰ দিছোঁ টাউন কমিটিক, পৌৰসভা আপোনালোকে আইনবিলাক জানি লওক। আপোনালোক কোনটো গ্ৰাউণ্ডত আছে এইটো লেখা আছে যে চৰৰ তলত চলিব নোৱাৰিব। সেইটোৰ কাৰণে আমি বিলাহীপাৰা পৌৰসভাক ধিক্কাৰ দিব বিচাৰিছোঁ। আজি আমি গৰীব দুখীয়া মানুহ ইমান কষ্ট কৰি ই ৰিক্সা কিনিছোঁ, কিনাৰ পিছত চলি আছোঁ। হঠাৎ কৰি আজি এটা মন্তব্য কৰি দিছে বিলাহীপাৰা পৌৰসভা নিগমে যে টটোবিলাক টাউনত আহিব নোৱাৰিব। সেইকাৰণে আমি বিলাহীপাৰা পৌৰসভাক ধিক্কাৰ দিব বিচাৰিছোঁ। আজি আমি টটো চলাওঁ, শিক্ষিত ল'ৰা, আই পাছ কৰা ল'ৰা, বি এ পাছ কৰা ল'ৰা কিমান কষ্ট কৰি আছোঁ, চাকৰি নাই, সেইকাৰণে আমি টটোবিলাক কিনি চলি আছে, চলি থাকক। আজি আমাৰ বিলাহীপাৰা পৌৰসভা কি মন্তব্য কৰিছে, কি আৰম্ভ কৰিছে, হঠাৎ কৰি আমালোকৰ টটো আহিব দিছে, এতিয়া কৈ আছে পুলিচ বাহিনীক দি কৈ আছে তোমালোকৰ টটো চলাব নহ'ব, যে টাউনৰ টটোবিলাক টাউনত চলিব লাগে, ভিলেজৰ টটোবিলাক ভিলেজে চলিব লাগে। আমি অসমত থাকোঁ না ভাৰতত থাকোঁ না বাংলাদেশত থাকোঁ, সেইটো আমি বিলাহীপাৰা টাউন কমিটিক ধিক্কাৰ দিব বিচাৰিছোঁ যে আমি অসমৰ মানুহ নহয় জানো? আমি অসমত বসবাস কৰা নাই নাকি? সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে বিলাহীপাৰা টাউন কমিটিক তথা ভাৰত চৰকাৰক তথা অসম চৰকাৰক এইখিনি যিনি ভালকৈ তদন্ত কৰি আমাৰ গৰীব দুখীয়া ৰাইজৰ টটোবিলাক যাতে ভালকৈ বিলাহীপাৰা সুশুদ্ধভাৱে চলাব পাৰে, এইখিনি আমাৰ কথা। বিলাহীপাৰা মহকুমা অধিপতি আৰু জিলা উপায়ুক্তক অৱগত কৰিবনে আপুনি এই সংক্ৰান্তত? আমি দিছোঁ বিলাহীপাৰা এছডিঅ চিভিলক জনাম, মেমৰ নাম লিখিছোঁ। এছডিঅ চিভিলক আমি এতিয়ালৈকে মাতিছে, আহি আছে, আমি এইটো মেমৰ নাম দিম এছডিঅ চিভিলক। টাউন কমিটি হাৰা শাস্তি নচলিব।